মা কসম But behind closed doors, I'm a fool for your love. What are your response? Welcome back to the channel Mondus Vlog. So पुनः अपना Mondus Vlog ले स्वागत करना आज ये बहुत नंबर मोटो ब्लॉगिंग स्टार्टिंग आपको बढ़िया awesome ride और आज हमारा डेस्टिनेशन तो वैसे बहुत डिलीगेट पार हो इसान जोंटू ब्लॉग दिसलो हे ब्लॉग तो ले ब्लॉग तो माने जिटुका जगह पर दिसलो हे जगह तो खोले पुनः दुनाई आज गई आसो केनेका की आज আকৌ মানে অফৰোডিংটো পিয়ৰকৈ দেখুৱাবলৈ চেষ্টা কৰিম তো চবে কেনেকুৱা পায় কি কথা ক'ব সকলোৱে আশা কৰিছোঁ নিশ্চয়কৈ আপোনালোকে হয়তো ভাল পাব ব্লগটো অফৰোডিঙৰ লাষ্ট যোনটো ব্লগ দিছিলোঁ সেইটো জাষ্ট এনজয়খিনি দেখাব পাৰিছিলোঁ আজিৰ পৰা অফৰোডিংখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু এই ৰাইডটোত আজি বিশেষকৈ অফৰোডিঙৰ যোনটো মজা সেইটো আপোনালোকে দেখিবলৈ পাব আমাৰ সৈতে আজি টোটেল ৰাইডাৰ আমি 6জন আছোঁ মেইন ৰাইডাৰ 3জন আছোঁ আৰু পিলিয়ন হিচাপে আৰু 3জন বহিছে এজনৰ লগত এজনকৈ বহিছে চ' গাইজ বাকী এয়াই আৰু আৰম্ভ কৰিলোঁ এয়া বৰ্তমান লাইপুলি তিনিচুকীয়া জিলাৰ অন্তৰ্গত লাইপুলি বৰ্তমান পাইছোঁহি এয়া আৰ্মি কেম্প আমি এতিয়া জাষ্ট নাও ব্লগটো আগলৈ চাই থাকক আজি ভাল ভাল দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক চ' গাইজ জাষ্ট নাও আমি উপস্থিত হৈছোঁহি এইডোখৰ দেওশাল আইথান পোৱাৰ কাৰণে এডোখৰ দেওশাল চাহ বাগিচা বুলি কোৱা হয় যিখন বাগিচাৰ ওচৰতে আমাৰ নীলআকাশ দেৱৰ গৃহভাগ অৱস্থিত এইখনেই হৈছে আমাৰ তিনিচুকীয়া জিলাত অৱস্থিত দেওশাল আইথান কৃষ্ণ চ' এয়া বৰ্তমান আমি পালোহি টিপাম আইথানখন হৈ ওপৰত আছে ওপৰত আৰু অলপ যাব লাগিব চ' ভিউটো চাওক এবাৰ কেনেকুৱা লাগিছে ভিউটো ৱাও নে মজা চালিয়া ভিউ এয়া এইফালে সোমাব লাগিব ৰাইট চাইডে সোমালে মানে বৰ্তমান টিপাম পামগৈ চ' আগতে ইয়াত প্ৰথমবাৰ আহোঁতে মই ইয়াত ইমান ধুনীয়া একো ডেভেলপ হোৱা নাছিলে চ' লাহে ধীৰে সকলোবিলাক ডেভেলপ হৈ গৈছে যিহেতু পৰ্যটনস্থলী বনাই দিলে এই ঠাইডোখৰ এইখনে বাগানখন ইয়াত আপোনাৰ মোৰ হিচাপত চাগে দেখিবলৈ যিমানটো ধুনীয়া ইয়াত প্ৰডাকশ্যন ইমান নহয় জাষ্ট শ্ব' কাৰণে অলপ মানে ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি ৰাখিছে বাকী আগলৈ আৰু সেয়া 25 কিলোমিটাৰ স্পীড দিছে 25 কিলোমিটাৰ স্পীডতে আমি গৈ আছোঁ বৰ্তমান চাব পাৰে পাৰিলে তাতকৈ শ্ল'কৈ যাম বাৰু কেছ নাই আগতে মই যেতিয়া প্ৰথমবাৰ আহিছিলোঁ যে মানে একদম খুব কম মানে দোকান তেনেকৈ নাছিলে এইবিলাক যেনেকৈ এতিয়া বাঁহৰ দোকান বনাবলৈ ষ্টাৰ্ট কৰিছে এইবিলাক চাং দিছে এইফালে চাং দিছে মই যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া ইমান এটা ইম্প্ৰুভ হোৱা নাছিলে এইবিলাকো নতুন হোটেল বহাইছে যিহেতু এতিয়া পৰ্যটনস্থলী হিচাপে ঘোষিত চ' সকলোৱে লাগি গৈছে কামত হয় ঠিকেই আছে যিহেতু
লকডাউনৰ কাৰণে প্ৰায়ভাগ মানুহ তাতে হাত ভৰি লুকুৱাবলগীয়া অৱস্থা হৈ গৈছিলে। চ' এতিয়া বৰ্তমান মুকলি হৈছে আৰু এতিয়া আনলক 4.0 চলি আছে। এইখন বাগানখন দেখিবলৈ পাইছে আপোনালোকে গাড়ী আনিলে হয়তো ইয়াতে পাৰ্কিং কৰিব লাগিব। ইয়াতে পাৰ্কিং প্লেচৰ সুবিধা কৰি ৰখা হৈছিলে আগত। সেইবিলাক মানুহ পুৰা কামত লাগি আছে। কেতিয়াবা বন্ধ কৰিলে? কালি আহি গৈছে ইয়ালৈ। কালি আহিছোঁ। কালি ক'ত দিছে? আজি দিছে এইটো। আমি যাব পাৰিম। আমি নাহকটীয়াৰ পৰা আহিছোঁ। লোকেল হয় আমি। লোকেল হ'লেও মানে এটা সোমাই যায় যে সেইটোৱে ঝেং হৈ যায় নহয়। আকৌ এইফালৰ পৰা তোমালোকে যাব নহয়, এইফালৰ পৰা আকৌ সোমোৱাই যাব। সিফালৰ পৰাতো সোমাবলৈতো সেইফালে গেট আছে ন? সেইটোৱেতো গাড়ী দেখিলে সোমোৱাই লৈ আহে। আমিতো আজিলৈকেতো বহুত আহিলোঁ, এনেকেতো গেট দিয়া নাছিলে। বন্ধ কৰা নাছিলে মানে আগতে। এতিয়া ৰাস্তাও বেয়া হৈ গৈছে আৰু এতিয়া এনেকুৱা গাড়ী জাম হৈ যায়। গাড়ীটো বেলেগ গাড়ীটো এনো গাড়ীবোৰ তাৰমানে কোনোবাই ল'ৰাবোৰে যে ক'ৰবাত স্ক্ৰীন লগাই দিছে, সেইকাৰণে গাড়ী ভৰাব নাই দিয়া। আকৌ বদনামটো ইয়াত বদনাম হৈ যাবতো। স্ক্ৰীন মানে কোনোবাই দাগ লগাই দিছে, মানুহবোৰে কমপ্লেইন দিছে, সেইকাৰণে পাৰ্কিং দি দিছে, পাৰ্কিঙত থৈ যাওক। আমিতো ইয়াৰে লোকেল ন, নাহকটীয়াৰ হয়। লোকেল হ'লেও তাৰমানে ক'ব নোৱাৰিতো, আপোনালোকে ওপৰত যাব, কোনোবাই যদি দাগ লগাই যায়, বদনামটো ইয়াৰ হৈ যায় নহয়। মেইন কথা চকীদাৰকেইটাকে হাল্লা কৰে যে বেছি দূৰ নহয়, অলপ দূৰহে। বেছি দূৰ নহয়। নাই, আমিতো সদায় আহি আছোঁ, সেইটো কাৰণে যাওঁ বুলি কৈছোঁ ন। নহয়, তাৰমানে কি হ'ল, পাছত আকৌ দাগ লাগিব, গাঁও বদনামটো ইয়াৰ হৈ যায় নহয়, মেইন বিশেষকৈ। সেইকাৰণে মেইন কথা আমাৰ মানে লগালগ সোমাই লগালগ যাব লাগে। সেইটো কাৰণে আকৌ খোজকাঢ়ি মানে টাইমটো ৱেষ্ট কৰিব বিচৰা নাই আমি। নাই, বেছি দূৰ নহয়, অলপ খোজকাঢ়ি দিয়ক। সেইটো চাইডেও পাৰ্কিং কৰি দিয়া হৈছিল তাৰমানে। পাৰ্কিং প্লেচ লগাই দিয়া হৈছে। এতিয়া কিছুমানে আপোনালোকৰ এতিয়া ইমান দামী বাইকবোৰ কোনোবাই দাগ লগাই দিব, বদনামটো কি হয়, সেইদিনা চিট ফালি দিছে। তাৰমানে কি হয়, এতিয়া আপোনালোকে সোমাই দিলে যে আৰু বেলেগেও সোমাব তাৰমানে। বেলেগেও সোমাব পাব। ইয়াত পাৰ্কিং লগাই দিছে, 20 টকা লৈছে। পাৰ্কিং লগাই দিয়ক, আপোনাৰ গাড়ীখনো সুৰক্ষিত থাকিব, একো টেনশ্যন নাই, আহি লৈ যাব। নাই মানে আমি এই খোজকঢ়া জেমেলাটো নকৰোঁ মানে। আমাৰ একদম সময় কম আছে। ইয়াৰ পৰা মানে আমি বিশেষ এটা কামতহে আহিছোঁ ইয়ালৈ। সেইটো কাৰণে পটককৈ সোমাই আমি যাওঁৱে মানে। ওপৰলৈ মানে জাষ্ট অলপ উঠি পিনে তাতে অলপ কথা আছে। মানে কি কৰিছে, ফকে যামেই, আমি বেছি দেৰি নকৰোঁ মানে। লগালগ সোমাম আৰু ওলামেই লগালগ। নহ'লে আকৌ নহয়, বেলেগ হ'লে বেলেগ কথা। এতিয়া নিজৰে মানুহ ন, ওচৰৰে এডোখৰ। অঁ, তাৰমানে কি হ'ল, এতিয়া কিছুমান সেইটো কাৰণে ভৰাব দিয়া নাই। নাই, আমি দেৰি নকৰোঁ। আমি পটককৈ সোমাম, আহি আছোঁ। অঁ, বিশেষকৈ সেইটো কথা হৈ গৈছে। হয় হয়, ঠিক আছে। আমি বেছি দেৰি নকৰোঁ, আমি পটককৈ সোমাম, আহি আছোঁ। ওলাই যাব, ওচৰো হ'ব এইফালে। ঠিক আছে। অঁ, ঠিক আছে, ঠিক আছে, হ'ব বাৰু। চ' বৰ্তমান ইয়াত মানে আজিকালি অলপ জেং জাবৰা হৈ গৈছে। ঠিকে আছে, মানুহবোৰ বিজনেছ কৰিছে, কিন্তু অতিপাত লুটিব নালাগে মানুহৰ পৰা। পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে ইয়াত। পাৰ্কিঙৰ ব্যৱস্থা কৰি লাভ নাই, যিহেতু এখন বাগানৰ এইটো ৰেষ্ট্ৰিক্টেড এৰিয়া। যদি মেনেজাৰে, বাগানৰ অথৰিটিয়ে যদি তেনেকুৱাকৈ একো পাৰ্মিশ্যন নিদিয়ে, তেখেতলোকে সেইটো কি কাম কৰিছে সেইটো হয়তো ক'ব নোৱাৰিম। কিন্তু এতিয়া মানে কি হৈছে, পাৰ্কিঙৰ ব্যৱস্থা কৰি দিছে ইয়াত। পাৰ্কিং 20 টকাকৈ লগাব লাগিব চাগে। গাড়ী হ'লেতো আৰু ল'ব, বাইকৰ 20 টকা লৈছে। যিহেতু গাঁওখিনিৰ মাজতে কথাটো আলোচনা কৰা হৈছে। নামি দিয়া। চ' এয়া বৰ্তমান টিপাম পালোহি। এইখনেই গেটখন, দেখিবলৈ পাইছে আপোনালোকে। চ' বৰ্তমান আকৌ দুনাই আহি পিনে এই টিপাম ফাকেল
এই দেওহালী আইথান পালোহি। চ' ইয়াত যিহেতু মানে মই দুবাৰমান আহিলোঁ, প্ৰায় 4বাৰ মানে হ'ল অহা। আজি মই ওপৰলৈ যোৱা নাই, ভাগৰ লাগে এইটো খোজকাঢ়ি পিনে। ত' বাকী ৰাইডাৰসকল গৈছে ওপৰলৈ। ত' মই ইয়াতে বাইক ৰখীয়া, এখন আমাৰ মিষ্টাৰ বাবু সিঙৰ বাইক, সেইফালে এখন আছে, তাৰপিছত এইফালে মোৰখন, গোটেইখিনি বাইক ৰখীয়া আজি মই। চ' ইয়াতে ভাল লাগে আহি, ইয়াতে ৰখিও ভাল লাগে বা কিবা এনেকুৱা ধৰণৰ মানে পৰিৱেশটো আচলতে শান্ত হয়, ইয়াৰ পৰিৱেশটো বহুত শান্ত। ত' সেইটো কাৰণে ওপৰলৈ মোৰ আজি যাব মন নাই এনেকুৱাকৈ, আৰু সেইটো কাৰণে আৰু গাও ধুই অহা নাই, সেইটো কাৰণে ওপৰলৈ যাব মন নগ'ল আৰু, যিহেতু ঠান আছে ওপৰত। ত' সেইকাৰণে বাকীকেইটা গৈছে, বাকীকেইটা চাবলৈ গৈছে ওপৰলৈ। চাই মেলি আহক, মই তেতিয়ালৈকে ইয়াতে ৱেইট কৰিছোঁ। বাকী ৱাটাৰফলটো আজি বিশেষকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাব আপোনালোকে, ষ্টে টিউন।